নিৰ্মাণ কৰিবৰ কাৰণে এতিয়া এগ্ৰেছিভলি ৰাইজৰ ওচৰত আমি গৈ আছোঁ। ৰাইজৰ সহায় সহযোগিতা সমৰ্থন আমি বিচাৰিছোঁ আৰু ৰাইজে সমৰ্থন দিবৰ কাৰণে এতিয়া সাজু হৈ আছে। প্ৰত্যেক জাতি গোষ্ঠী একগোট হৈ পেলাই BPF সমৰ্থন কৰিবৰ কাৰণে ইলেকশ্যনৰ সময়হে ৰখি আছে। আমি BPF দলে জিকি যাম। কিমান হাজাৰ মানুহ আজি গোট খাইছে? ইয়াত বিশেষ আমাৰ ডিষ্ট্ৰিক্ট কমিটিবোৰৰ যিমান ৱৰ্কাৰ আছে, এক্সিকিউটিভ বডি আৰু বডিত যিমান মেম্বাৰ আছে, তাৰপিছত ব্লকবিলাকত যিমান এক্সিকিউটিভ বডি আছে আৰু ইউথ, উইমেন, BSU আৰু কি বুলি কয় এইটো বিভিন্ন জাতিগোষ্ঠীৰ চেল যিমান ৱৰ্কাৰ আছে তেখেতসকলক মাতা হৈছে আৰু সেইটো আহি যায় এটা ডিষ্ট্ৰিক্টত এৰাউণ্ড 20 to 25,000 মানুহ হয়। ইয়াৰ বাহিৰেও ৰাইজ আহিব, গতিকে আমি এক্সপেক্ট কৰিছোঁ ইয়াত নট লেছ দেন 30,000। আজি মাছ প্ৰেয়াৰো কৰা হৈছে বিভিন্ন ধৰ্মৰ। আমি মাছ প্ৰেয়াৰ প্ৰগ্ৰামটোৰ লগত লৈছোঁ কাৰণ আমাৰ BTCত বিভিন্ন ধৰ্মাৱলম্বী আছে। ইয়াত খ্ৰীষ্টান আছে, মুছলিম ইছলামিক বিশ্বাস কৰা মুছলিমসকল আছে, আমাৰ বাথৌ আছে, ব্ৰহ্ম আছে, জয়গুৰু আছে, বুদ্ধিষ্ট আছে আৰু অন্যান্য ধৰ্মীয় মানুহসকলে বসবাস কৰে। গতিকে সকলোকে আমি BPF দলক আগন্তুক নিৰ্বাচনত জিকাবৰ কাৰণে ভগৱানলৈ প্ৰাৰ্থনা জনাই আশীৰ্বাদ ল'বৰ কাৰণে আহ্বান জনোৱা হৈছে আৰু সকলোৱে আহি পেলাই নিজৰ নিজৰ ধৰ্মীয় অনুষ্ঠান বনাই পেলাই তেখেতসকলে প্ৰে কৰিছে। নৱচৰণীয়া দুবাৰকৈ জিকি গৈছে কোকৰাঝাৰৰ পৰা দৰং ওদালগুৰি, এতিয়া BJP আছিল। নৱচৰণীয়াৰ এতিয়া অস্তিত্ব নাই, সেইটো সকলোৱে জানে যে যিসকলে অনাবড়ো বা পিছত কিবা এটা সংগঠন বনাইছে তেখেতৰ কাৰণে যি ভোট দিয়া মানুহসকল আছিলে, এতিয়া আৰু এই অনাবড়ো, অনা মুছলিম, অনা খ্ৰীষ্টান তেনেকুৱা পলিটিক্সটো BTCত আৰু জাগা দিয়া নহ'ব। সকলোৱে ৰাইজে সেইটো জানে আৰু ইয়াৰ কাৰণে BPFত যোগদান কৰিছে। দুটাও জিকিব পাৰিব এইবাৰ BPF, দুটা সমষ্টিতো আমি জিকিম, দৰং ওদালগুৰি আৰু কোকৰাঝাৰত। এইটো বাৰে বাৰে সোধা হৈছে আৰু কৈ থকা হৈছে যে BPF দলৰ এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই, ডিক্লেৰেশ্যনৰ বাকী আছে, কিন্তু জ্যেষ্ঠ আমাৰ দলীয় কৰ্মীসকলে অলৰেডি সিদ্ধান্তত আহিছে যে মোকে কেণ্ডিডেট হ'ব লাগে বুলি মোক কৈছে আৰু ইয়াৰ কাৰণে মই ৰেডি। ডেফিনেটলি UPPL আৰু BJP এলায়েন্স আছে তেখেতসকলৰ। এলায়েন্সত দুটা পাৰ্টিৰ এজন কেণ্ডিডেট হ'ব, তেখেতৰ লগতে হ'ব। থেংক ইউ।